ধুবলৈ গৈছিলি বোলে? গৈছিলো। বছ আৰু মই গৈছিলো নদীত গা ধুবলৈ। কি ধুনীয়া জেগা। আমাৰ বছেতো গমেই নাপায় তেনেকুৱা এডোখৰ জেগা তাত আছে বুলি। মইহে লৈ গলো মনে মনে। মস্তি জেগা এডোখৰ তোমাক দেখাম বুলি। বল বল ভিতৰত কথা পাতিম। এতিয়া কচোন ভালকে, কালি তইতো মোক লগ ধৰিব পাৰ। তয়ে খুৰায়ে গলিগৈ। বল বল আজি যাবি নেকি? গৈ আহোঁ। গৰমো দিছে নহয়, গাটোকে ধুই আহিব পাৰিম। বঢ়িয়া, ভাল লাগিব। বৈ বৈ যাওঁ, লগত চিন্তুকো লৈ যাওঁ বৈ। চিন্তু, চিন্তু। কি হ'ল ক? ক'ত যোৱা প্লেন বনালি? তহঁতি আহিলেতো মই গমেই পাওঁ, ক'ৰবাততো যাবলৈ পাম। বৈ বৈ ৰাস্তাত গৈ থাকোঁতে কম, কি মজা জেগা দেখুৱাবলৈ নিছো আমি তোক। হয় নেকি? ইচোন আমাক নোকোৱাকৈ গ'লগে। বৈ বৈ নদীত আমি ৰেচ লগাম গোটেইকেইটাই মিলি। কি মজা জেগা, তালৈকেহে যাম আমি। বা ৰিংকু, বৰ মস্তি জেগালৈ লৈ আনিলি দেই। মই আকৌ আমাৰ ইখন গাঁৱৰ সেইখন নদীৰ কথা কৈছ বুলিহে ভাবিছিলো। বা মজা লাগিব। দেৰি নকৰিবি, ৰেচ লগাব লাগে, জল্দি কৰ। দেৰি কৰাত নাই, বৈ 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 ৰেচ লগাওঁগে বৈ। বা মস্তি লাগিছে। মই ফাৰ্ষ্ট হ'ম এতিয়া, তহঁতি আহি থাক। ময়ো গৈ আছো বৈ তোৰ পাছে পাছে। মোৰ ষ্টাইল দেখিছ নাই তহঁতি? মই শুই শুই চুইম কৰিম। গৈ থাক, মইতো ফাৰ্ষ্ট হ'মেই।